দেশত পুনৰ ঘূৰ্ণীবতাহৰ সন্ত্ৰাস দানাৰ পিছত এইবাৰ ফেংগাল ফেংগালৰ ফলত পুনৰ দেশত বতাহ ধুমুহা বৰষুণৰ প্ৰভাৱ তামিলনাডুত ফেংগালৰ প্ৰভাৱ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে জীৱন যাত্ৰা ঘণ্টাত 90 কিলোমিটাৰ বেগত প্ৰৱেশ কৰে ফেংগালে তামিলনাডু আৰু পুডুচেৰী উপকূলত ঘূৰ্ণীবতাহ ফেংগালে প্ৰৱেশ কৰাৰ পাছতে আৰম্ভ হৈছে প্ৰচণ্ড বতাহ বৰষুণ শনিবাৰে নিশা প্ৰায় 10:30 বজাৰ পৰা 11:30 বজাৰ ভিতৰত পুডুচেৰীৰ সমীপৰ উপকূল অতিক্ৰম কৰি ঘূৰ্ণীবতাহৰ ফেংগালে প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ বেগত প্ৰৱেশ কৰে সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে জীৱন যাত্ৰা তামিলনাডুৰ উপকূলীয় জিলা পুডুচেৰী আৰু অন্ধ্ৰপ্ৰদেশৰ কিছু অংশত প্ৰচণ্ড বৰষুণ আৰু ধুমুহা অহা পৰিলক্ষিত হৈছে উল্লেখ্য যে শনিবাৰে নিশাৰ পৰা প্ৰচণ্ড বৰষুণৰ বাবে বন্ধ হৈ পৰিছিল চেন্নাই বিমানবন্দৰৰ পৰা বিমান সেৱা আজি পুৱা 4 বজাত চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত পুনৰ বিমান সেৱাৰ কাম-কাজ আৰম্ভ হয় শনিবাৰে নিশা চেন্নাই বিমানবন্দৰৰ পৰা 226খন বিমান বাতিল হৈছিল ইফালে প্ৰচণ্ড বৰষুণ আৰু ধুমুহা বতাহে চেন্নাই ৰেল সেৱাত ব্যাহত জন্মাইছে ফেংগাল ঘূৰ্ণীৰ বাবে তামিলনাডুৰ কেইবাখনো জিলাৰ বিদ্যালয় মহাবিদ্যালয় বন্ধ ঘোষণা কৰি ৰেড এলাৰ্ট জাৰি কৰা হৈছে ধুমুহাত ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজৰ বাবে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে ধাৰাসাৰ বৰষুণৰ ফলত চেন্নাই ৰেল সেৱাতো প্ৰভাৱ পৰিছে আৰু দক্ষিণ ৰেলৱে সেৱাৰ পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে ফেংগাল ঘূৰ্ণীবতাহৰ পৰিপ্ৰেক্ষিতত চেংগালপটু জিলাৰ কল্পকামৰ সমীপৱৰ্তী অঞ্চলত বসবাস কৰা লোকসকলক আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত কৰা হৈছে ফেংগালত ক্ষতিগ্ৰস্ত অঞ্চলৰ বাসিন্দাসকলৰ ঘৰৰ ভিতৰতে থাকিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষৰ পৰা দিয়া সকলো নিৰ্দেশনা পালন কৰি নিজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে পুডুচেৰী আৰু তামিলনাডুৰ কৰ্তৃপক্ষই পৰিস্থিতি পুনৰীক্ষণ কৰি সতৰ্কতামূলক ব্যৱস্থা ৰূপায়ণ কৰিছে পুডুচেৰী জিলা উপায়ুক্তই কুলুংথুংগানে কয় যে জিলা প্ৰশাসনে ফেংগাল ঘূৰ্ণীবতাহৰ বাবে প্ৰস্তুতিৰ বাবে ব্যাপক পদক্ষেপ গ্ৰহণ কৰিছে